হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে চাগে। ফ্ৰেণ্ডছ, আজি মোৰ মুৰ্গীখিনিৰ বয়স 2 মাহ হৈছে। মই আপোনালোকক আগতে 1 মাহ 10 দিনত এটা ভিডিঅ' বনাইছিলোঁ আৰু মুৰ্গী পোৱালিবিলাকৰ বয়সৰ অনুপাতে 1 মাহ 10 দিনত ওজনটো কিমান আহে আপোনালোকক মই এটা ভিডিঅ' বনাই দিছিলোঁ। আৰু ঠিক তেনেকৈ আজি মই মোৰ মুৰ্গীখিনিৰ বয়স 2 মাহ পাৰ হৈছে, 2 মাহ 1 দিন 2 দিন হৈছে আৰু মই আজি আপোনালোকক ওজন লৈ দেখুৱাম আৰু ওজনটো কিমান আহে। আৰু ফ্ৰেণ্ডছ, মানে কি মই আজি প্ৰায় মুৰ্গীখিনিৰ 1 মাহ 10 দিনৰ পিছৰ পৰা মই মুৰ্গীখিনিক কমাৰ্চিয়েল ফিডটো পূৰা বন্ধ কৰি দিলোঁ আৰু মই সিহঁতক ভাত, মাকৈ, ৰাইচ পলিছ আৰু তুঁহৰ গুড়া এনেকৈ এটা মিক্সিং ফিড তৈয়াৰ কৰি সিহঁতক খুৱাই আছোঁ আৰু মুৰ্গীখিনি ডাঙৰ কৰি আছোঁ। আৰু মই আজি আপোনালোকক এইখিনি মুৰ্গী চাওক ফ্ৰেণ্ডছ, এইখিনি মুৰ্গী হৈছে আপোনাৰ 2 মাহ 2 দিন 1 দিন হৈছে আৰু আপোনালোকক মই দেখুৱাই আছোঁ। ইয়াত দেখিছে মুৰ্গীবিলাক। আৰু ফ্ৰেণ্ডছ, মই এনেকৈ এইটো এটা মিনি কাটা লৈছোঁ আৰু এইটো চাওক ফ্ৰেণ্ডছ, দেখুৱাই আছোঁ আপোনালোকক। ইয়াৰ ওজনটো, বস্তাটোৰ ওজন ঘূৰি থাকে আকৌ কাটাটো। দেখুৱাই আছোঁ আপোনালোকক। দেখিছে ফ্ৰেণ্ডছ, বস্তাটোৰ ওজন 155 গ্ৰাম আছে আৰু মই এই বস্তাটোতে এনেকৈ সৰু ডাঙৰ মিলাই 10টা মুৰ্গী ল'ম আৰু মই আপোনালোকক 10টা মুৰ্গীৰ ওজনটো দেখুৱাম। আৰু ফ্ৰেণ্ডছ চাওক, গ্ৰ'থটো বৰ বেছি বেয়া অহা নাই, ভালে আহিছে। আৰু নাজানো কিমান আহে ৱেট, আৰু মই এতিয়ালৈকে বৰ্তমান ৱেটটো লোৱা নাই আৰু ভাবিছোঁ আপোনালোকক দেখুৱাওঁ ৱেটটো লৈ পেলাই। ফ্ৰেণ্ডছ, এইখিনি হৈছে সৰু পোৱালি, এইখিনি মই ৱেটটো নলওঁ কাৰণ এইখিনি ইহঁতৰ লগত এভাৰেজটো নিমিলিব, গতিকে মই আপোনালোকক দেখুৱাই আছোঁ। ফ্ৰেণ্ডছ, 10টা মুৰ্গী ল'লোঁ এই বস্তাত। চাওক, আপোনালোকক দেখুৱাই দিছোঁ। ধৰিবলৈ বহুত অসুবিধা, দৌৰি ফুৰে। আৰু ইয়াত দেখিছে সৰু ডাঙৰ মিলাই 10টা ল'লোঁ আৰু মই এতিয়া আপোনালোকক ওজন কৰি দেখুৱাম। আৰু ফ্ৰেণ্ডছ চাওক, এইফালে এইটো দেখিছে 0 হৈ আছে। কেমেৰাটো ওচৰলৈ আহা, দেখিছে 0 0 আৰু মই দেখুৱাইছোঁ। কেমেৰাটো বেকত লৈ যোৱা, মিষ্টেক কৰিছে। চাওক ফ্ৰেণ্ডছ, 5 কেজি 105 গ্ৰাম। দেখিছে 5 কেজি 105 গ্ৰাম। চাওক, বহুত সুন্দৰ ৱেট এটা পাইছোঁ। দেখিছে 5 কেজি 105 গ্ৰাম। এতিয়া বৰ্তমান চৰাইকেইটা বাকী দিম ইয়াত, ওজন লৈ হৈ গ'ল, নহ'লে চৰাইখিনি কষ্ট পাব। আৰু চাওক কি সুন্দৰকৈ গুচি গ'ল। ফ্ৰেণ্ডছ, আজি ওজনটো পালোঁ 5 কিলো 105 গ্ৰাম আৰু বস্তাটোৰ ওজন আছিলে 155 গ্ৰাম। আৰু সেই চৰাইখিনিৰ যি 10টা মুৰ্গীৰ ওজন আছিলে, সেই ওজনটোৰ পৰা মই বস্তাটোৰ ওজনটো মাইনাছ কৰি দিলোঁ। আৰু ওজনটো মাইনাছ কৰি দিওঁতে মই পালোঁ গড়ে প্ৰতি এটা চৰাইত 495 গ্ৰাম পালোঁ, মানে 5 গ্ৰাম কম, আধা কিলো। গতিকে ফ্ৰেণ্ডছ, মোৰ মুৰ্গীখিনিৰ 2 মাহত ৱেটটো আহিছে অলপ 5 গ্ৰাম কম, 500 গ্ৰাম। গতিকে ফ্ৰেণ্ডছ, মই বৰ্তমান ভাত, ৰাইচ পলিছ আৰু তুঁহৰ মল, মাকৈ এনেকৈ আৰু মিনাৰেল মিক্সাৰ ব্যৱহাৰ কৰি আছোঁ। চ' এনেকৈ ব্যৱহাৰ কৰি মই এনেকৈ খাদ্য খুৱাই এটা সুন্দৰ মই ৱেট পাইছোঁ। আৰু ফ্ৰেণ্ডছ, আপোনালোকেও 1 মাহ 10 দিনৰ পিছৰ পৰা এনেকৈ খাদ্যটো খুৱাব পাৰিব আৰু এনেকৈ খোৱালে মুৰ্গীবিলাকৰ গ্ৰ'থটো মানে ঠিকেই আহে।
আৰু কমাৰ্চিয়েল ফিডটো ইউজ কৰিব নালাগে, কাৰণ কমাৰ্চিয়েল ফিডটো ইউজ কৰিলে খৰচৰ পৰিমাণটো বেছি হৈ যায়গৈ, গতিকে আমাৰ লাভটো কমিব। গতিকে আমি এনেকৈ কম খৰচত ফিডটো তৈয়াৰ কৰি আমি মুৰ্গীবিলাকক খোৱালে ওজনটো এনেকুৱা ধৰণৰ পাওঁ, মানে আপোনাৰ 450 গ্ৰামৰ পৰা 500 গ্ৰামৰ ভিতৰত থাকিব। গতিকে ফ্ৰেণ্ডছ, আজি মানে 2 মাহৰ ৱেটটো আপোনালোকক দেখুৱালোঁ, আৰু আপোনালোকে ভিডিঅ'টো কেনেকুৱা পাইছে মোক কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব আৰু মোক কমেণ্ট কৰিব। আৰু যদি মোৰ চেনেলটো নতুনকৈ চাই আছে আপোনালোকে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ফ্ৰেণ্ডছ, পুনৰ এবাৰ লগ পাম আপোনালোকক। আজিলৈ ইমানতে সামৰিলোঁ। ধন্যবাদ। জয় অসম, জয় হিন্দ।